থাৰ্ড ছেমিষ্টাৰৰ এছাইনমেণ্ট এটা চাবলৈ লৈছোঁ মেজৰ আৰু মাইনৰত থকা ভাৰতবৰ্ষৰ ইতিহাস ফ্ৰম 1757 to 1947 যি পাঠ্যক্ৰম সেই পাঠ্যক্ৰমৰ অন্তৰ্গত মই এটা এছাইনমেণ্ট দিছিলোঁ মেজৰ আৰু মাইনৰৰ কাৰণে এছাইনমেণ্টটো এনেধৰণৰ আছিলে ফাউণ্ডেশ্যন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এণ্ড ইটছ ইম্পেক্ট ইন দ্য কণ্টেম্পৰৰী পলিটিক্স অফ ইণ্ডিয়া পিৰিয়ডটো আছিলে 1885 to 1905 ইয়াতে বহুতো ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ প্ৰদত্ত কৰ্মসমূহ দিছে প্ৰদত্ত কৰ্মসমূহ চাই মই এটা কথা ভাবিছোঁ যে বহু ছাত্ৰ ছাত্ৰীয়ে ভাল দেখিছে ইয়াতে এজন ছাত্ৰ তেওঁ ভেৰি গুড পাইছে ভেৰি গুড দিছোঁ মই চাই দিছোঁ ভাল লাগিলে এই প্ৰদত্ত কৰ্মটো চাই কাৰণ তেওঁ একদম ৰেফাৰেঞ্চ বুকলৈকে লিখি দিছে আৰু প্ৰতিটো কথা ফ্ৰম 1885 to 1905 প্ৰতিটো খতিয়ান জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠাৰ আঁৰত থকা কাৰ্যাৱলী সকলোবোৰ খুব ধুনীয়াকৈ লিখি দিছে সেইকাৰণে মই এইখন পঢ়ি চাই খুবেই ভাল পালোঁ ইয়াৰ পাছৰ যিখন বহি চাইছিলোঁ তেওঁ ডাইৰেক্ট ইণ্টাৰনেটৰ পৰা কপি পেষ্ট কৰিছে আৰু কপি পেষ্ট কৰিবলৈ যাওঁতে বিষয়বস্তুটোৰ লগত কোনো ধৰণৰ সামঞ্জস্য নথকাকৈ কপি পেষ্ট কৰিলে সেইকাৰণে মই ইয়াত টুকাটো লিখি দিছোঁ যে ক'ৰ পৰা কপি পেষ্ট কৰিলা আৰু বিষয়বস্তুৰ লগত কোনো সামঞ্জস্যই তোমাৰ নাই নেক্সট যিখন বহি আছিলে সেইখন বহীত ল'ৰাটোৰ নামটো মই ঢুকুৱাই দিছোঁ আৰু একেবাৰে কিছুমান অপ্ৰাসংগিক কথা লিখিছে এই অপ্ৰাসংগিক কথাবোৰ লিখিব নালাগে আচলতে গতিকে মই এই ভিডিঅ'টোৰ যোগেদি এটা কথা আলোচনা কৰিম যে হাউ টু ৰাইট এ গুড আনচাৰ ইন দ্য এক্সামিনেশ্যন হল মোৰ আচলত জমা দিছে সেই প্ৰশ্নোত্তৰবিলাকৰ অধিকাংশৰ প্ৰশ্নোত্তৰতে এটা কথা লক্ষ্য ৰাখিবলগীয়া হৈছে যে তেওঁলোকে ইন্ট্ৰডাকশ্যনটো ভালেই দিছে মাজৰ যিবোৰ কথা সেই কথাখিনি বেছিভাগ গুগলৰ পৰা লৈছে বা যিবোৰ কিতাপৰ পৰা লৈছে সেই কিতাপবিলাকত স্পষ্টভাৱে উল্লেখ নথকাৰ কাৰণে প্ৰায়বোৰ প্ৰশ্নোত্তৰেই ভুল হৈছে বুলি মই ক'ব খোজোঁ ইয়াত এটা প্ৰশ্ন লিখিবলৈ হ'লে ছাত্ৰ বন্ধুসকলে তিনিটা কথা মনত ৰাখিব লাগিব এক তাৰ যিটো ইন্ট্ৰডাকশ্যন সেই ইন্ট্ৰডাকশ্যনটো ভাল হ'ব লাগিব আৰম্ভণিটো ভাল হ'ব লাগিব প্ৰকৃততে আৰম্ভণিটোত তোমালোকে প্ৰশ্নোত্তৰটো কি কৰিব খুজিছা সেই সম্পৰ্কে যথোপযুক্তভাৱে এটা বিশ্লেষণ দাঙি ধৰিবা ইয়াত মই এটা প্ৰশ্ন যিটো দিছোঁ যে ফৰ্মেশ্যন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এণ্ড ইটছ কণ্ট্ৰিবিউশ্যন ফ্ৰম 1885 to 1905 তো এই স্পেচিফিক সময়ছোৱাৰ যি ৰাজনৈতিক পৰিস্থিতি সেই পৰিস্থিতিৰ সম্পৰ্কে এই প্ৰশ্নটোত উল্লেখ কৰিব লাগিব সেকেন্ডাৰী কথা হ'ল ইউ হ্যাভ টু মেনশন এবাউট 3 P's এই তিনিটা শব্দৰ ওপৰত এই তিনিটা বিষয়বস্তুৰ ওপৰত গুৰুত্ব দি তেওঁলোকে নিজৰ কৰ্মপন্থা আগবঢ়াই লৈ গৈছিলে আৰু এই কৰ্মপন্থা আগবঢ়াই লৈ যাবলৈ যাওঁতে তেওঁলোকে যিবিলাক আঁচনি লৈছিলে সেই আঁচনিবিলাকত কংগ্ৰেছৰ ভিতৰ চোৰাৰ পৰাই কেতবোৰ প্ৰতিবাদী জোৱাৰ উঠিছিলে তাৰ ফলতে চৰমপন্থীসকলৰ আবিৰ্ভাৱ হৈছিলে এতিয়া বহু কিতাপত মই দেখিছোঁ যে চৰমপন্থীসকলক উগ্ৰপন্থী দল হিচাপে আখ্যা দি বিশ্লেষণ কৰিছে প্ৰকৃততে কিতাপ লেখকসকলে তেনে কৰা উচিত নহয় চৰমপন্থী কংগ্ৰেছীসকলক উগ্ৰপন্থী কংগ্ৰেছী বুলি আখ্যা দি দুই এক লেখকে এইদৰে গ্ৰন্থ প্ৰণয়ন কৰি ছাত্ৰ সমাজক বিপথে পৰিচালনা কৰাটো কিন্তু আমাৰ বাবে এক অশুভ পৰম্পৰা গতিকে ছাত্ৰ বন্ধুসকলে প্ৰতিটো বিষয়বস্তু খুটি নাটি মাৰি অধ্যয়ন কৰিবলৈ হ'লে মিনিমাম 3খন কিতাপ পঢ়িব লাগিব মই কিতাপ বেয়া বুলি কোৱা নাই কাৰো কিতাপ কিন্তু মিনিমাম ইউ হ্যাভ টু ৰিড 3 books to write a good answer কাৰণ এনেকুৱা ধৰণৰ আনসাৰবোৰ তোমালোকে পৰৱৰ্তী সময়ত যেতিয়া উচ্চ শিক্ষাৰ বাবে যাবা সেই উচ্চ শিক্ষাৰ বাবে তোমালোকক এনেকুৱা কোৱেশ্চন আনসাৰ পৰে আহিব তোমালোকৰ বাবে যিকি নহওক ইয়াৰ পাছত তোমালোকে আপ টু বংগভংগলৈকে লিখিব লাগিব বংগভংগৰ পাছত স্বদেশী মুভমেণ্টৰ কথাও তোমালোকে উনুকিয়াব লাগিব আৰু সুৰাট স্প্লিট সুৰাট বিচ্ছেদৰ কথা তোমালোকে এই প্ৰশ্নটোত উনুকিয়াই সামৰণি মাৰিব লাগিব মই এইটো নকওঁ যে বহু ছাত্ৰ ছাত্ৰীয়ে ভুল লিখিছে প্ৰায়বোৰে শুদ্ধ লিখিছে কিন্তু বেছিভাগেই
পোনপটীয়াভাৱে গুগলৰ পৰা ট্ৰেন্সলেট কৰিবলৈ যোৱাৰ ফলত দেখাইছে উত্তৰবিলাক বহু ক্ষেত্ৰত উজুতি খাইছে গতিকে মই তোমালোকক এটা অনুৰোধ জনাও যে প্ৰশ্ন এটা উত্তৰ লিখিবলৈ হতে you have to prepare a clear cut mindset how to write a good answer first introduction then body of the answer মানে তোমালোকে কি কি বস্তু লিখিবা আৰু ইন্ট্ৰোডাকশন তোতে সকলো কথা কমাই যাব লাগিব and third যেটো কনক্লুজন সেই কনক্লুজনটো স্পেসিফিক্যালি তোমালোকে ক্লিয়াৰ কাটকে দিব পাৰিব লাগিব নহলে এটা ভাল প্ৰশ্নোত্তৰ আমি আশা কৰিব নোৱাৰো আৰু তোমালোকক পৰীক্ষাত ভাল নম্বৰ পোৱাৰ পৰা আতৰি থাকিবা গতিকে সকলোলৈকে শুভেচ্ছা জনাইছো আৰু এনে ধৰণৰ কেতবোৰ পৰামৰ্শ দিয়া ভিডিও মই ভৱিষ্যতলৈ জাৰি কৰিম গতিকে stay tuned with this channel so thank you for watching